আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হৈছে কোনে মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যই। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পিছৰটো প্ৰশ্ন হৈছে মৌৰ্য সাম্ৰাজ্যৰ এগৰাকী সন্ত্ৰাস হ'ল? উত্তৰ সন্ত্ৰাস অশোক। মৌৰ্য সাম্ৰাজ্যৰ এগৰাকী সন্ত্ৰাস হ'ল সন্ত্ৰাস অশোক। চাণক্য কোন? উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী। চাণক্য হৈছে চন্দ্ৰগুপ্ত মৌৰ্যৰ মন্ত্ৰী। পিছৰটো প্ৰশ্ন হৈছে চাণক্যৰ আন এটা নাম কি? উত্তৰ কৌটিল্য। চাণক্যৰ আন এটা নাম হ'ল কৌটিল্য। পিছৰটো প্ৰশ্ন হৈছে অশোক কোন? উত্তৰ মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট আৰু চন্দ্ৰগুপ্তৰ নাতিনীয়েক। অশোক হৈছে মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ সম্ৰাট আৰু চন্দ্ৰগুপ্তৰ নাতিনীয়েক। পিছৰটো প্ৰশ্ন হৈছে অশোকৰ জীৱনৰ শেষ যুদ্ধখনৰ নাম কি? উত্তৰ কলিংগ। অশোকৰ জীৱনৰ শেষৰখন যুদ্ধই হৈছে কলিংগ যুদ্ধ। পিছৰটো প্ৰশ্ন হৈছে অৰ্থশাস্ত্ৰ কাৰ ৰচনা? উত্তৰ চাণক্য বা কৌটিল্যৰ। অৰ্থশাস্ত্ৰ চাণক্য বা কৌটিল্যৰ ৰচনা। পিছৰটো প্ৰশ্ন হৈছে কোনে মগধত শুংগ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? উত্তৰ পুৰ্যমিত্ৰ শুংগই। পুৰ্যমিত্ৰ শুংগই মগধত শুংগ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। পিছৰটো প্ৰশ্ন হৈছে শক বংশৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ ৰুদ্ৰমান। শক বংশৰ শ্ৰেষ্ঠ ৰজা হৈছে ৰুদ্ৰমান। আপোনাৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে কুষাণসকলৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ কনিষ্ক। কুষাণসকলৰ শ্ৰেষ্ঠ ৰজা হৈছে কনিষ্ক। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে তলত কমেণ্ট কৰি জনাব। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত অনুষ্ঠিত হৈছিল? মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব। আৰু এইকেইটা প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন, সকলো জবৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন। চ' আপোনালোকে পাৰিলে প্ৰশ্নকেইটা বহীত তুলি ৰাখিব। আৰু মোৰ ভিডিঅ'বোৰ আগতীয়াকৈ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ধন্যবাদ। আজিলৈ ইমানেই।